কবিতাৰ শিৰোনাম আঁতৰি যোৱাজনৰ বাবে কথা আৰু আবৃত্তি অজয় দাস। তুমি নজনাকৈ ময়ো কুশলে আছো, বিকৃত জঞ্জাল বুকুত খামৰিও খাইছো শুইছো, উঠিছো বহিছো হাঁহিছো সুখীও হৈছো। আৰু এনেকুৱাতে হঠাৎ এটা আৰ্ত চিৎকাৰ মোৰ বুকুৰ ভিতৰৰে মোৰ বুকুতে প্ৰহাৰ। জীৱনটোত ৰৈ থকা জনৰ বাবেই জীৱনটো বৈ গুচি গ'ল আৰু মই লাগি চাই থাকিলো। আচলতে মোৰেই ভুল হ'ল কি জানি, তেওঁৰ দণ্ডাত্মক হৃদয়খন মই নিজৰ কৰি ৰাখি থলো। তেওঁৰ ছাঁ এন্ধাৰ পোহৰ সৰ্বস্বতে মই বিক্ৰী হৈ পৰিলো। এতিয়া সমস্ততে বিদ্ৰোহ বিপ্লৱ মোৰ কলম কবিতা আৰু আত্মাৰ। প্ৰশ্ন হয়, যাক বুকুত কঢ়িয়াই ফুৰা যায় তেওঁৰ শূন্যতাটো ইমান ভৰ কিহৰ? জ্বলি জ্বলি সোণ গলাৰ পিছত সোণবোৰ জানোচা ছাই হৈ যায়। ভাল পোৱাবোৰো কিজানি তেনেকুৱাই ক্ষোভত দহি দহি হেৰায়। তথাপিও তেওঁৰ দৰে বুকুৰ ভিতৰতো ইপাৰ সিপাৰ গঢ়িব লাগিব। জীয়াই থাকিলেইতো নহ'ব, উশাহবোৰ নিজৰ বাবেও ল'ব লাগিব। আঁতৰি যোৱাজনৰ বাবে এটি কবিতা লিখিব লাগিব, জখমবোৰত অলপ দৰৱ লগাই।